নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ অন্য এটি ভিডিঅ'। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা কেয়াৰটেকাৰ বাইদেউ অৰ্থাৎ লিলিৰ বিষয়ে। বলকচোন আমি লিলিৰ বিষয়ে কিছু কথা জানো। লিলিৰ আচল নাম হৈছে বন্দিতা ডেকা আৰু তেওঁৰ ঘৰ হৈছে কাৰ্বি আংলং আৰু তেওঁৰ জন্ম তাৰিখ হৈছে 8 ফেব্ৰুৱাৰী। তেওঁ বৰ্তমান দিছপুৰ ল কলেজত পঢ়ি আছে LLB আৰু তেওঁৰ প্ৰফেশ্যন হিচাপে আছে আপোনাৰ এক্টিং। তেওঁ বহুতো মিউজিক ভিডিঅ'ত অভিনয় কৰিছে আৰু তেওঁৰ প্ৰফেশ্যন হিচাপে আছে এক্টিং। তেওঁ হাইট হৈছে এপ্ৰক্স 5.3 ইঞ্চ আৰু ৱেইট হৈছে 50 kg এপ্ৰক্স। তেওঁ বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত কাম কৰাৰ আগতে তেওঁ শকুন্তলা নামৰ এখন ধাৰাবাহিকত অভিনয় কৰিছিল। তাৰ পৰা তেওঁ বেহাৰবাৰী আউটপোষ্টলৈ ৰাওনা হয়। গতিকে বন্ধুসকল, কেয়াৰটেকাৰ বাইদেউ অৰ্থাৎ লিলিৰ বিষয়ে বৰ্তমান এইখিনি আমাৰ হাতত তথ্য আহি পৰিছিলে। আগন্তুক ভিডিঅ'ত এওঁৰ বিষয়ে আপোনালোকক যথেষ্টখিনি জনাই দিম। গতিকে আজিলৈকে ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে ইমানেই, ধন্যবাদ। জয় অসম।